এতিয়াৰ পৰা আপোনালোক প্ৰতিজন ফেচবুক ব্যৱহাৰকাৰী যিবিলাক আছে প্ৰতিজনেই মানে ফেচবুকৰ পৰা পইচা ইনকাম কৰিব পাৰিব। ফেচবুকে এইটো মানে সুবিধা সকলোকে দিছে যে ফেচবুকৰ পৰা সকলোৱে ইনকাম কৰিব পাৰিব। কিয় কাৰণে আপোনালোকে যদি প্ৰফেশ্যনেল মোডটো অন কৰি ৰাখিছে তেতিয়া আপোনালোকে কোনো ফলোৱাৰ্ছ কোনো ৱাচ টাইম নোহোৱাকৈ আপোনালোকে পইচা ইনকাম কৰিব পাৰিব। কেনেকৈ আপোনালোকক মই বুজাই দিছোঁ। যিটো বনাছ অপশ্যন আছে সেই বনাছ অপশ্যনটোৰ কাৰণে ছেটআপটো অন কৰিবৰ কাৰণে কোনো ফলোৱাৰ্ছ বা ৱাচ টাইম কোনো প্ৰয়োজন নাই। গতিকে আপোনালোকে বনাছৰ পৰা অতি সহজে আপোনালোকে পইচা ইনকাম কৰি থাকিব পাৰে। কোনো ফলোৱাৰ্ছৰ দৰকাৰ নাই, কোনো ৱাচ টাইমৰ দৰকাৰ নাই। আপোনালোকে অকল মাত্ৰ ফটো বা টেক্সট লিখি কিছুমান টেক্সট লিখিব লাগিব বা কিছুমান ফটো ডেইলি ফটো 5-6টা যিমান পাৰে সিমান মানে ফটো আপলোড যদি আপোনালোকে ডেইলি কৰি থাকে বা টেক্সট লিখি থাকে তেতিয়া মানে আপোনালোকক ফেচবুকে বনাছ দিব। সেই বনাছৰ পৰা আপোনালোকে আৰামত সেইটো ছেটআপ কৰি ছেটআপ কৰাৰ পিছত বনাছৰ পৰা আপোনালোকে বহুত পইচা ইনকাম কৰিব পৰা যায়। তেনেকুৱা বহুত চেনেল আছে যে অকল ফটো বা টেক্সট লিখিয়ে বহুত পইচা ইনকাম কৰি আছে। গতিকে আপোনালোকেও কৰক, আপোনালোকৰ ফেচবুকটো প্ৰফেশ্যনেল মোডটো অন কৰি দিয়ক আৰু বনাছৰ পৰা বহুত পইচা ইনকাম কৰিব পাৰিব আপোনালোকে। মাত্ৰ আপোনালোকে দিনটোৰ ভিতৰত ফটো আপলোড কৰক, টেক্সট লিখক, কিবাকিবি যিকোনো যি পাৰে তাকে আপলোড কৰক। ফটো কমচে কম দিনত 5টা-6টা এনেকৈ যিমান পাৰে সিমানেই আপলোড কৰিবলৈ চাওক। তেতিয়া আপোনালোকে ফটোবিলাকৰ পৰা আপোনাক বনাছ দিব ফেচবুকে। আৰু মানে এতিয়া এডছ অন ৰীল, এড এইবিলাক মানে ষ্টাৰ সেইবিলাকৰ কাৰণে মানে এই ফলোৱাৰ্ছ লাগে বা ৱাচ টাইম লাগে। এই বনাছৰ কাৰণে কোনো তেনেকুৱা হেৰি নালাগে। গতিকে আপোনালোকে বনাছৰ পৰা বহুত বেছি পইচা ইনকাম কৰি থাকিব পাৰিব। গতিকে মাত্ৰ আপোনালোকে ফেচবুকটো প্ৰফেশ্যনেল মোডটো অন কৰি লওক, তাৰপিছত আপোনালোকে বনাছৰ পৰা পইচা ইনকাম কৰি থাকিব পাৰিব। বাকী ইমানেই আছিলে ভিডিঅ'টো। মই যিখিনি জানিছিলোঁ আপোনাক কৈ দিছিলোঁ। এইটো নতুন আপডেট দিছে ফেচবুকে। আপোনালোকেও কৰি লওক, প্ৰফেশ্যনেল মোডটো অন কৰি লওক আৰু বনাছৰ পৰা লাখে লাখে টকা ইনকাম কৰিব পাৰিব আপোনালোকে।